আজি আপোনালোকক ইয়াত আমি মাতি অনাৰ বিশেষ কাৰণ আছে। আমি যোৱা 12 এপ্ৰিল 2023 তাৰিখে কোকৰাঝাৰত থকা চান্দামাৰী Nlfb ডিজিগনেটেড শিবিৰত এটা জেনেৰেল কাউন্সিল মিটিং পাতা হয় আৰু এই মিটিঙত আমাৰ বহু ৰেজলিউশ্যনছ লোৱা হয়। বিভিন্ন সদস্য আমাৰ জেনেৰেল কাউন্সিলত অংশগ্ৰহণ কৰা বিভিন্ন সদস্যবোৰে বিভিন্ন ৰেজলিউশ্যন উত্থাপন কৰিছে আৰু আমি এই ৰেজলিউশ্যন বা এই উত্থাপন কৰাৰ ওপৰত বহুত চিন্তাধাৰা কৰি কথা পাতিলোঁ আৰু কিছুমান ৰেজলিউশ্যন পাছ কৰি ল'লোঁ। তাৰে মাজতে আমি এটা কথা উত্থাপন কৰা হৈছিলে যে আমাৰ Nlfb সংগঠনৰ ভাইচ চেয়াৰমেন তেখেত বক'आ ডাঙৰীয়া তেখেতৰ ওপৰত আমাৰ বিভিন্ন সদস্যবোৰে বিভিন্ন ধৰণৰ এলিগেশ্যনছ আনিছে আৰু এই এলিগেশ্যনছবিলাকৰ ওপৰত আমি এটা বহলকৈ কথা পতাৰ পিছত তেখেতক আমি সময় দিছিলোঁ যে 15 দিন তেখেতক সময় দিছিলোঁ যে তেখেতৰ ওপৰত যি এলিগেশ্যনছবোৰ জেনেৰেল কাউন্সিল মেম্বাৰকেইটা উত্থাপন কৰিছে এই এলিগেশ্যনছৰ ওপৰত তেখেতে স্পষ্টকৰণ দিব লাগে বুলি আমি তেখেতক সময় দিছিলোঁ 15 দিন। কিন্তু তথাপিও তেখেতে নিজৰ ওপৰত এলিগেশ্যনছ উঠাৰ ওপৰত কোনো মানে ক্লেৰিফাই আমাক দিয়া নাই। তথাপিও তেখেতে এজন ছিনিয়ৰ এটা মষ্ট লিডাৰ হিচাপত আমি তেখেতক ৰেছপেক্ট কৰি আহিছিলোঁ, অনাৰ দি আহিছিলোঁ, কাৰণ তেখেতে যোৱা বহু বছৰ হাতত হাতিয়াৰ লৈ সংগ্ৰাম কৰি আহিছিলে। সেইকাৰণে আমি তেখেতক আৰু 27 এপ্ৰিলৰ পৰা ধৰি আমাৰ 5 দিন আৰু সময় দিছিলোঁ, কিন্তু তেখেতে 5 দিনৰ ভিতৰতো নিজৰ স্পষ্টীকৰণটো দিয়া হোৱা নাই। কিন্তু আমি যোৱা 2 মে তাৰিখে আমি ওদালগুৰি কেম্প আৰু কোকৰাঝাৰ কেম্প এটা ভাৰ্চুৱেল এটা মিটিং কৰা হয়। আমি কোকৰাঝাৰৰ পৰা আৰু ওদালগুৰিৰ পৰা এটা ভিডিঅ' কনফাৰেন্সেদি মিটিং কৰা হয়। তাৰে এইটো মিটিঙতে আমি এটা সিদ্ধান্ত ল'লোঁ যে আমাৰ এক্টিং ভাইচ প্ৰেছিডেণ্ট তেখেত বক'आ ডাঙৰীয়াক সময় দিয়াৰ পিছতো তেখেতে নিজৰ এলিগেশ্যনছৰ ওপৰত স্পষ্টীকৰণ দিয়া নাই। তাৰ কাৰণে তেখেতক আমি এক্সপেল কৰা হ'ল বুলি 2 তাৰিখে আমি সিদ্ধান্ত লোৱা হ'ল। এই সিদ্ধান্তটো কোনোবা চেয়াৰমেনে লোৱা হোৱা নাই, এই সিদ্ধান্তটো কোনোবা GS লোৱা হোৱা নাই, এই সিদ্ধান্তটো কোনোবা ব্যক্তিগতই লোৱা হোৱা নাই। এই সিদ্ধান্তটো লৈছে আমাৰ জেনেৰেল কাউন্সিল সকলোৱে সদস্যৰ অনুমতি লৈ এই আমাৰ সিদ্ধান্তটো লোৱা হৈছে। কাৰণ যোৱা বহু বছৰ বা বহু দিন বা বহু মাহ তেখেতে আমাৰ ওদালগুৰি কেম্প হিচাপে বহুত মানে প্ৰব্লেম ক্ৰিয়েট কৰি থাকে। এই যোৱা অলপ আগতে আমাৰ 4 মাৰ্চত এটা মেজৰ ইনচিডেণ্ট হৈ গ'ল আমাৰ কেম্পৰ ভিতৰত। ইনচিডেণ্টটো হ'ল কি, তেখেতে গ্ৰুপিজিয়াম ষ্টাইলত কৰি কেনা গ্ৰুপিজিয়ামলি তেখেতে নিজৰ গাড়ীত কেইজনমান ল'ৰা নিজৰ আৰু এটা কথা, তেখেতে নিজৰ ফেভাৰৰ মানুহকেইটাক ইউজ কৰি বহু ঠাইত মানে এক্সটৰ্শ্যন কৰি থাকে। এক্সটৰ্শ্যন কৰাৰ পিছত পুলিচে গম পায়, পুলিচে কেম্পৰ পৰা মানুহ উঠাই লৈ যায়, SP অফিচলৈ উঠাই লৈ যায়, থানালৈ উঠাই লৈ যায়, বহু থানা ঘূৰাই লয়। আমি একোৱেই গম নাপাওঁ যে কিহৰ কাৰণে আমাৰ ল'ৰাকেইটাক উঠাই লৈ যায় কিনে থানাত সোধপোছ কৰিব গৈছে, আমি একোৱেই গম নাপাওঁ। কিন্তু এই ল'ৰাকেইটা উভতি লৈ অনাৰ পিছত আমি সোধোঁ যে কিহৰ কাৰণে কি এইটো। ছাৰ এনেকুৱা যে আমাক মানে ভাইচ চেয়াৰমেন বক'आ ছাৰে এনেকুৱা কামান দি কিনে আমাক পইচা খুজিব দিছিলে। এই পইচা খোজাটো কমপ্লেইন কৰিছে পুলিচক, তাৰ কাৰণে পুলিচে আমাক ধৰি লৈ যায় কিনে কৰিছে বুলি এইবোৰ কথা। আৰু তেখেতে এনেকুৱা মানে ধৰণৰ মানুহ, কিবা এটা যদি মিষ্টেক হয়, কিবা এটা যদি ভুল প্ৰান্তি হয়, তেন্তে
তেন্তে তেখেতে ডাইৰেক্টলি মৰাই থোৱাৰ এটা হেৰিটো কামানটো দিয়ে। এইটো মই কোৱা কথা নহয়, এইটো কোনোবা একজন ব্যক্তিগত কোৱা কথা নহয়, এইটো সকলো মানে ল'ৰাকেইটাই কোৱা কথা। এইটো মই আপোনালোকক নাম লিষ্ট দাঙি ধৰি ক'ব পাৰোঁ কাক কাক মাৰিব দিছিলে। আমি যদি তেখেতৰ কামান মতে চলাহেঁতেন, আমি যদি তেখেতৰ কামানটো পালন কৰাহেঁতেন, আজি আমাৰ কেম্প হিচাপে নাথাকিলেওহেঁতেন। কাৰণ 20-22জন ল'ৰা আমাৰ মৰি গ'লহেঁতেন, আৰু লগতে লিডাৰ আৰু 5-6জন বা 10জনেই মৰি গ'লহেঁতেন। এনেকুৱা কামান দিয়ে। আৰু যদি ভুল কৰিছে আমাৰ সংগঠন হিচাপে, আৰ্মি ফৰ্মেশ্যন হিচাপে কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে, কোনটো মানে ভুলৰ কিমান মানে শাস্তি পাব। কিন্তু তেখেতৰ এটাই কামান যে ই যদি ভুল কৰিছে ইয়াক মাৰি থ, পুতি থ, ইয়াক গলা কাটি থ, এনেকুৱা মানে তেখেতে কামান দি থাকে। তো এইবোৰ বিষয়টো লৈ আৰু মানে মই যিমানখিনি এলিগেশ্যনছৰ ওপৰত আপোনালোকক ক'লোঁ আপোনালোকৰ আগত, এইবোৰৰ বিষয়টো লৈয়ে আমি তেখেতক ডিছচাৰ্জ দিয়া হৈছে। পাৰৰ ল'ৰাকেইটাক উঠাই লৈ যায় কেনা, ক'তবা মানে মদ খুৱাই কেনা, ব্ৰেইন ৱাছ কৰাই কেনা, আমাৰ কেম্পত মানে ৰাতি 9টা বজাত তেখেতে এনেকুৱা এটা হাংগামা ঘটনা মানে তেখেতে কৰিলে। এই ঘটনাৰ পিছত ল'ৰাকেইটাই নিজেই ক'লে বা ল'ৰাকেইটা নিজেই কৈ ল'লে, ছাৰে কিজানি ইমান এটা ডাঙৰ এটা সমস্যা হৈ যাব বুলি ভবা নাছিলে, তাৰ কাৰণে ছাৰে ই ঘটনাটো কৰিবৰ কাৰণে আমাক পুছ আপ কৰি আছিলে বা পুচিং কৰি আছিলে। মানে বস্তুটো হ'ল কি, এই ঘটনাত যি কথা মানে উত্থাপন কৰিছে ল'ৰাকেইটাই, আমাক ইয়াতে কি কৰি ৰখাই আছে লিডাৰকেইটা। আমি এই কেম্পৰ পৰা মানে কি পাইছোঁ, অনেক বিভিন্ন ধৰণৰ কিবা কিবি হেৰি কি তাৰে ওপৰত লিডাৰকেইটাৰ ওপৰত বহু এলিগেশ্যনছ মানে তেখেতে ল'ৰাকেইটাৰ মাইণ্ডত সোমাই দিলে যে লিডাৰকেইটা বোলে কিবা বিজনেছ কৰে, লিডাৰকেইটা বোলে কিবা পাৰ্চনেলি কিবা কাম কৰে, লিডাৰকেইটা বোলে মানে বহু টকা কামাই আছে, এনেকুৱা বহু মানে হেৰি কৰিলে। মানে তেখেতৰ আমি চিন্তাধাৰণা মতে বুজি পোৱা মতে ডিভাইড এণ্ড ৰুল পলিচি কৰিছে। আৰু ই মাত্ৰ নহয়, তেখেতে বহুদিন ধৰি আমাৰ ওদালগুৰিৰে, মই নামটো নলওঁ, কেইটামান ক্লাবত বা কেইটামান হেৰি অফিচবিলাকত যাই কিনে তাছ খেলে। এইটোতো এণ্টি ছ'চিয়েল এক্টিভিটিছ হ'ল। আৰু অন কেমেৰাত ক'ব নোৱাৰা বহু কথা আছে, তথাপিও মই এই যিখিনি দুআষাৰমান ক'লোঁ, এই দুটামানৰ পৰা আপোনালোকে বুজি পাব পাৰে। আহি তেখেতে কোনো কাউন্সিলৰ ডিচিশ্যন নোলোৱাকৈ বা কোনো চেয়াৰমেনক নজনাকৈ বা কোনো কাউন্সিল মেম্বাৰ্ছৰ অনুমতি নোলোৱাকৈ তেখেতে আমাৰ সংগঠনটো মানে শেষ কৰাৰ এটা পৰিকল্পনা কৰি কেনা তেখেতে গুৱাহাটীলৈ যায় কেনা, ওপৰ লেভেললৈ যায় কেনা, আমি আৰু সংগঠনটো কৰি নাথাকোঁ, মই আৰু মানে ভাগৰ লাগিলোঁ, আৰু মোৰ ল'ৰাকেইটাও ভাগৰ লাগিলে, মই আৰু সংগঠনটো নচলাওঁ, আমি চাৰেণ্ডাৰ হ'ম, এইটো লেভেললৈ তেওঁ গুচি গ'ল। আমিতো আমাৰ উদ্দেশ্যটোতো চাৰেণ্ডাৰ হোৱা বা ভাগৰি হৈ থকাৰ উদ্দেশ্য নহয়। এইবোৰ কথা আমি সকলো চালি জাৰি চোৱাৰ পিছত আমি 2 মে' তাৰিখে তেখেতক ডিছচাৰ্জ দিয়া হ'ল তেখেতৰ পদৰ পৰা, আৰু এক্সপেল কৰা হ'ল আমি তেখেতক আমাৰ সংগঠনৰ পৰা। এইখিনি মেজৰ এলিগেশ্যনছটো এইটোৱে, তেখেতে সংগঠনটো শেষ কৰিব বিচাৰিছিলে। কাৰণ আমাৰ সংগঠনত আজিলৈকে এটা ষ্টেপে আগবাঢ়িছে, মানে আমি উভতি আহি কেম্পত এটা স্থায়ীভাৱে আছোঁ, এটা গভৰ্ণমেণ্টৰ লগত নেগচিয়েশ্যনত চলি আছে, আমাৰ পিছ টক চলি আছে, তাৰে মাজতে তেখেতে সংগঠনটো শেষ কৰাৰ মানে পৰিকল্পনা কৰিছে। সেইকাৰণে তেখেতৰ মেজৰ যি মানে হেৰি এইটোৱে বুলি আমি ধৰি লৈছোঁ, বা এইটোৱে আৰু তেখেতে তেনেকুৱা ধৰণৰ যেনিবা কেইজনমান ল'ৰাকেইটাক গ্ৰুপিজিয়াম ষ্টাইলত ক'ৰবাত লৈ যায় কিনা, আমি তোমালোকক 4 লাখ দিম, তোমালোকক 6 লাখ দিম, তোমালোকক ইমান টকা দিম, যদি কোনোবা
জব এলিজিবল পাৰ্চন, তেওঁলোকক জব দিম, এনেকুৱা কথা কৈ কিনা ল'ৰাকেইটাক ব্ৰেইন ৱাছ কৰাৰ পিছত ল'ৰাকেইটাকো মানে মনটো সলনি কৰাই দিছিল আৰু তেখেত। এইটোৱে সংগঠনটোক শেষ কৰিব খুজিছে, কাৰণ আমাৰ সংগঠনৰ যি সমস্যা আৰু আমাৰ বড়ো জাতিৰ যি সমস্যা, এই সমস্যাবোৰ সমাধান হৈ যোৱা নাই। আমি যি সমস্যালৈ আমি NLFB গঠন কৰিছিলোঁ, যদি এই সমস্যাটোৱে যদি আমি এচিভ কৰিব নোৱাৰোঁ, তেন্তে আমি সংগঠনটো কেনেকুৱাকৈ আমি মানে শেষ কৰিম, এইটো উদ্দেশ্যলৈ তেখেতক আমি বৰখাস্ত কৰিলে যি NLFB ভাইচ প্ৰেচিডেণ্ট বি বকক কিবা এই সংগঠনৰ কিবা ক্ষতিপূৰণ আহিব নেকি তেখেতক আপোনালোকে বৰখাস্ত কৰাত? নাই, তেনেকুৱাটো নাই। আৰু মই এটা কথা ক্লিয়াৰ ক'ব খোজোঁ, আজিৰ পৰা তেখেতে এজন চিভিলিয়ান পাব্লিক হৈ থাকক, আমাৰ সংগঠনৰ নাম লৈ, আমাৰ বড়ো জাতিৰ নাম লৈ কোনো মানে বেয়া কাম নকৰক, আমি এইটোৱে কামনা কৰোঁ। আৰু আমি তেখেতৰ ওপৰত সংগঠন হিচাপে কোনো এগেইনষ্ট নাই বা তেখেতৰ ওপৰত কোনো আমাৰ এটা সংক্ষেপ নাই একো।